নমস্কাৰ বন্ধুসকল, টেটৰ মেৰিট লিষ্ট আহিছে LP UPৰ ভাল খবৰ আমাৰ কাৰণে অতি সুখবৰ। কিন্তু মেৰিট লিষ্ট আহিছে যদিও কাট অফ বহুত বেছি গৈছে। প্ৰত্যেক ডিষ্ট্ৰিক্টতে কাট অফ বহুত হাইষ্ট গৈ আছে মই চাইছোঁ। আৰু ইয়াত কাট অফ মানে আপোনালোকে ধৰি ৰাখক যে 215ৰ ওপৰতেই চব ডিষ্ট্ৰিক্টতে গৈছে। প্ৰায় ধুবুৰী নলবাৰী এইকেইটাত অলপ কম গৈছে, 208লৈকে গৈছে। তো মই আপোনালোকক জনাই থওঁ, ইয়াত এটা লিষ্টতে মানে দুয়োটা লিষ্টত LPটো কাৰোবাৰ নাম আছে, UPটো কাৰোবাৰ নাম আছে, অভাৰলেপিং হৈ আছে। তাৰপিছত কিছুমান ডিষ্ট্ৰিক্টত মানুহৰ তিনিটা ডিষ্ট্ৰিক্টতো নাম আহিছে, কিছুমানৰ এটা ডিষ্ট্ৰিক্টতো অহা নাই। তো আপোনালোকে বেছি ভয় খাব নালাগে। এতিয়া ছেকেণ্ড লিষ্ট, থাৰ্ড লিষ্ট এনেকুৱা বহুত লিষ্ট মাৰিবলৈ আছে। আৰু প্ৰত্যেকটো লিষ্টৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে উলিয়াব পাৰিব। বেছি চিন্তা কৰিব নালাগে, নাম আহিব। থাৰ্ড ফ'ৰ্থ লিষ্টলৈকে আপোনালোকে অলপ ধৈৰ্য ধৰি ৰাখক। কাট অফ কমিব, কমচে কমটো 5% কমিব কাট অফ। আৰু 5%, 7% কমিলেও বহুতে চাকৰি পোৱাৰ সম্ভাৱনা বাঢ়ি যাব। আৰু ইয়াত বহুতৰে নাম মানে দুবাৰ তিনিবাৰ আছে, অভাৰলেপিং হৈ আছে। আৰু LP UPত দুইটাতে নাম সোমাই আছে, গতিকে যিকোনো এটাহে চাকৰি ল'ব সিহঁতে। গতিকে অলপ ধৈৰ্য ৰাখক আৰু শান্তি বজাই ৰাখক, চব ভাল হ'ব ভগৱানৰ কৃপাত। ইমানে কৈ মই আজি সামৰিছোঁ।